Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বিৰাটেই ভাল আৰু আজি এটা ধুনীয়া বস্তু এটা বনাম। কি বনাম জানেনে? জানেনে? ম'ম'। আজি ম'ম' বনাম। কেনেকৈ বনাই কৈ আছোঁ আৰু ইমান ভালকৈ নাজানো। থুলমূলকৈ এটা ভিডিঅ' বনাম চাব বাৰু। গাইজ পোনপ্ৰথমে এয়া ময়দা, তাৰপিছত এয়া মাংস আৰু এয়া দিছে এয়া মিট মছলা, জিৰা, গৰম মছলা আৰু জলকীয়া গুড়া। চ' এইখিনিৰে বনাম একদম পূৰা একদম ধুনীয়াকৈ বনাম, চাই থাকিব। ইয়াত কবিও দিয়া হ'ব, কবি কাটি আছে, কবি আৰু আলু। লগতে আলুখিনি বইল কৰি লৈছোঁ আৰু এইফালে কবি কাটি আছে। আৰু লগতে মাংসখিনি সৰু সৰু পিচ কৰি লৈছোঁ, বেছি ডাঙৰো নহয়, মধ্যমৰ নিচিনা কৰিছোঁ সৰু সৰুকৈ। আৰু এইফালে ময়দা বেলি আছে, মোহাৰি আছে ময়দা, আৰু এইফালে আছে কবি আৰু এইফালে মাংস। আৰু মাংসখিনি বইল কৰি লৈছোঁ, একদম সৰু সৰুকৈ কাটি বইল কৰি লৈছোঁ। আৰু এয়া বন্ধাকবি। আৰু এয়া দেখিছে মই চাহ বনাই আনিছোঁ, বাহিৰত মানুহ আছে, বৌহঁত আছে, মোকে বনাব দিলে। চ' মই চাহ বনাই লৈ গৈ আছোঁ। পাৰিছোঁনে? কালাৰটো হৈছে নাই? কালাৰটো ইমান হোৱা নাই। তোমালোকৰ কাৰণে নহয়, পেহী গ'ল গ'ল। গাইছ, মাংসখিনি সিজাই হৈ গ'ল। তাৰপিছত আৰু প্ৰেছাৰ কুকাৰত দিয়া আলুখিনি একদম ধুনীয়াকৈ মিহি কৰি ল'লে, পিটিকি ল'লে। তাৰপিছত এইফালে হৈ গ'ল, আলু হৈ গ'ল, এইফালে মাংস হৈ গ'ল। গাইছ দেখিছে, সিহঁতি খাবলৈ একদম ৰখি আছে, একদম খাওঁ 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 খালি। ফাইনেলি গাইছ কেৰাহীত তেল দিলোঁ আৰু অলপ হালধি দিলোঁ। আৰু মই বনোৱা নাই, কিন্তু ভণ্টিয়ে বনাই আছে, মই ভিডিঅ' কৰি আছোঁ। মাংসখিনি এতিয়া দিলোঁ, মাংসখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। আৰু লগতে নিমখ অকণ ছটিয়াই দিব, জোখমতে ছটিয়াই দিলে হ'ল। গাইছ ফাইনেলি মাংসখিনি হ'ল, মাংসখিনি বাতি এটাত কাঢ়ি লৈছোঁ। গাইছ এতিয়া অলপ তেল দি লৈছোঁ কেৰাহীত, আৰু অলপ পিঁয়াজ দি লৈছোঁ। আৰু এতিয়া ভাজিম আমি কবিটো ভাজিম এতিয়া। কবিটো ভাজোঁতে অলপ হালধি দি ল'ব, কাৰণ তেতিয়া কবি কালাৰটো ধুনীয়া হ'ব, নহ'লে হালধি নিদিলে বগা বগা হৈ থাকিব। ইয়াত দেখিছে কবি দিলোঁ আৰু ভালকৈ লৰাই লওঁ। ফাইনেলি কবিখিনি ভাজি হ'ল। এতিয়া গৰম মছলা, জিৰা, মিট মছলাখিনি ধুনীয়াকৈ দি লৈছোঁ। দি লৈ ধুনীয়াকৈ মিহলাই দিব। আৰু এইফালে বেলি আছে, সৰু সৰু, বেছি ডাঙৰ ডাঙৰ কৰা নাই, কাৰণ ম'ম'টো সৰু ন, ৰুটি নিচিনা ডাঙৰ কৰা নাই, সৰু সৰু। এতিয়া কবিখিনিৰ ওপৰত আলু বইল কৰিছিলোঁ, আলু পিটিকাখিনি দি দিছোঁ, আৰু দি ধুনীয়াকৈ মিহলাই দিব। ফাইনেলি কবিখিনি ভাজি হ'ল, কবি আলু ভাজি হৈ গ'ল। আৰু সৰু বাচন এটাত টুকি লৈছোঁ। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিবচোন। আৰু এতিয়া ধুনীয়াকৈ হাতত ৰুটিটো লৈ মাংস পিচ দিছোঁ, আৰু কবি বইলখিনি অলপ দিছোঁ। আৰু কেনেকৈ মানে পাকটো দিয়ে এবাৰ চাই লওক। তেবোৰ আপোনালোকে জানে চাগে, তেবোৰ মই থুলমূলকৈ কৈ দিছোঁ। এনেকৈ পাকটো দিব, দি লৈ এয়া হৈ গ'ল ম'ম'। এয়া চাওক, ধুনীয়াকৈ ম'ম' হৈ গ'ল। হৈছে নাই ক'বচোন ম'ম'? এনেকৈ পানী অলপ দি ল'ব লাগিব। আমাৰ ইয়াত ভাত আছিলে, ভাতখিনি আঁতৰাই দিছে। পানী দি তাৰপিছত এইটো আপুনি এনেকৈ বহাই দিব। এনেকৈ বহাই এইটো ঢাকনা এনেকৈ মাৰি কাৰেণ্টত বহাই দিলে হ'ল। এনেকৈ কাৰেণ্টত বহাই দিলে 20 মিনিট বহাই দিলে ম'ম' হৈ যাব। গাইজ ফাইনেলি ম'ম' হৈ গ'ল। এতিয়া দেখিছে, একদম ধুনীয়া লাগিছে দেই, দেখোঁতে খাওঁ খাওঁ লাগি গৈছে আকৌ। এতিয়া দেখিছে ম'ম' এনেকেই বনাই, আপোনালোকে পাৰেই চাগে, তেবোৰ মই থুলমূলকৈ কৈ দিছোঁ আৰু মই বনোৱা নাই দেই, ভণ্টিয়ে বনাইছে। সেই গাইজ ফাইনেলি ম'ম' কমপ্লিট হৈ গ'ল একদম। এয়া দেখিছে, একদম খাওঁ খাওঁ লাগিছে। আপোনালোকৰ লাগিছে নেকি খাওঁ খাওঁ?
যদি খাওঁ খাওঁ লাগিছে আমাৰ ঘৰলৈ আহি যাব, বনাইকে খুৱাই দিম। হয় নহয় কলিতা? হয়। কৈ দিয়া, চবকে মাতি দিয়া, আহিবা দেই আমাৰ ঘৰলৈ। আহিবা দিয়া আমাৰ ঘৰলৈ। ম'ম' খাব আহিবা দেই। একদম মজা আছে, মজা। একদম মজা আছে দেই, মজা।